নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? বৰ্তমান মোৰ ভালেই, আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভালেই আছে। মোৰ বাৰু গা বেয়া হৈছিলে, এই কেইদিনমানৰ পৰাহে গা বেছি ভাল হৈছে। গা একদম বেয়া হৈ গৈছিলে, জ্বৰ, চৰ্দি, কাহ, একদম অৱস্থা বেয়া হৈ গৈছিলে। আজি এতিয়া গাঁৱলীয়া দৰৱ খাই খাই অলপ ভাল হৈছেগৈ বাৰু। মায়ে গাঁৱলীয়া দৰৱ খুন্দি দিছে, বহুত কেইপালি খুন্দি দিলে, সেইখিনি খাই খাই ভাল হৈছেগৈ আৰু। আজি বহুত দিনৰ পাছত ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। এইকেইদিনটো ভিডিঅ' বনোৱা হোৱাই নাই, গাত যিহেতু একেবাৰে শক্তিয়ে নাছিলে, একো কৰিবই মন নাযায় মানে। সেইবাবে ভাবিলোঁ আপোনালোকৰ বাবে ভিডিঅ' এটাকে কৰোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি শাওণ মাহৰ যিহেতু তৃতীয়টি সোমবাৰ, যোৱাটো সোমবাৰতো গৈছিলোঁ বাৰু শিৱ মন্দিৰ, কিন্তু দেখাবলৈ নহ'লে, ভিডিঅ' কৰিবলৈ নহ'লে, জল্দি যোৱা হ'ল আৰু। আজি ভাবিছোঁ আপোনালোকক লগ পাওঁ, বহুত দিনৰ পৰা যিহেতু লগ পোৱাই নাই দিয়কচোন। এয়া ওলাই মেলি ৰেডি দেখিছেনে, গামোচা চামোচা লৈ মেলি ৰেডি। ওচৰৰ বৌ এগৰাকীৰ লগত যাম, অকণ সন্ধিয়া হ'লে যাম আৰু। সন্ধিয়া লাগিলে যাম, পূজাৰী আহিব লাগিব নহয়, পূজাৰীয়েতো আশীৰ্বাদ দিব লাগিব ন আমাক। সেয়াই আৰু। আজি মোৰ ব্ৰতো বাৰু। আজি মই অন্ন নাখাওঁ, প্ৰসাদ খালোঁ। দেউতাৰ যি সকাম আছিলে, সকামৰ পৰা প্ৰসাদ আনিছিলে, সেয়া খালোঁ, জুচ খালোঁ, সেনেকৈ কিবাকিবি খাই থাকিলোঁ আৰু। ভগৱানে এনেই মই ভোকত থাকিব নোৱাৰোঁ, কিন্তু দেই ভগৱানে সেইকণ শক্তি দিছে, এতিয়া দিছেগৈ আৰু। ভোকত থাকিব পাৰা হৈছোঁগৈ আৰু লাহে লাহে। আপোনালোকৰ যেন সকলোৰে ভাল হয়, ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। শিৱ বাবাই যেন সকলোকে ভাল কৰক, সকলোকে কুশলে ৰাখক, সেয়াই আৰু। ঠিক আছে তেনেহ'লে, মই মন্দিৰত যাওঁ বাৰু। ভিডিঅ' আপোনালোকক দেখাম, ভিডিঅ' কৰি ৰাখিম বাৰু অলপ চলপ, আৰু ধুনীয়া ধুনীয়া ভ্লগ পাই থাকিব আপোনালোকে। মই যিহেতু এইকেইদিনতে মাৰ ঘৰলৈ যোৱা কথা আছে, আপোনালোকে ভিডিঅ' ধুনীয়া ধুনীয়া দেখাই থাকিম। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, স্কিপ নকৰিব, চাই থাকিব সকলোৱে, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, মৰম দি যাব আৰু। দেখাই থাকিম আপোনালোকক। আৰু এটা কথা কি জানেনে, আপোনালোকে যদি মোক মৰম দিয়ে, তেতিয়াহে মোৰ এই চেনেলটো আগবঢ়াই নিবলৈ সুবিধা হ'ব। সেইবাবে সকলোকে অনুৰোধ জনাইছোঁ যেন মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, তেতিয়া মই আগবাঢ়ি যাবলৈ সুবিধা হ'ব। আপোনালোকৰ মৰমেই সকলো দিয়কচোন, আপোনালোকৰ মৰম পালেহে মই আগবাঢ়ি যাবলৈ সুবিধা পাম। সেইবাবে কৈছোঁ, আপোনালোকে যেন মোক মৰম দিয়ে দেই। সেয়াই আৰু, আগলৈ চাই থাকক ভিডিঅ'টো। আৰু এয়া যাবলৈ ৰেডি মই, চাই থাকক। মোৰ ফটোবোৰ বেয়া থাকে, মোৰ হাতটো গোন্ধাব, তামোল কথা নহয়। তামোল গোন্ধাই। মই গুৰি এটা গোৱা। আৰু এইকেইগৰাকী আৰু মোৰ লগৰী, আৰু এইকেইগৰাকীৰ লগতে ঘূৰি ফুৰোঁ, য'ত ত'ত যাওঁ। আৰু এইগৰাকী বৌ মানে আমাৰ পৰিয়ালৰ হয়। আৰু এইটো ৰেল ষ্টেচন দেখিছেনে, একদম আমাৰ ওচৰতে হয়, একদম ৰাস্তাৰ কাষতে লাগি আছে। আজি শিৱ মন্দিৰত গামোচা নাৰিলা গেলে বহুত মানুহ হৈছে মানে। এইটো আমাৰ বৰ ল'ৰা।
এইকেইটা মন্দিৰলৈ আহি এয়া দেখিছেনে চিপছ খাইছে চিপছ আৰু এইটো মন্দিৰলৈ অহা ৰাস্তা অলপ হাবি বেছি হৈ আছে বাৰু এইফালেদি আহে এইফালে টোপোলা চোপোলা লৈ আহিছে এজনী আমাৰ নতুন বোৱাৰী চাই দিয়া আৰু এভাগ শিৱ মন্দিৰ ভাগ আৰু এইফালে এইখনতে এখন নৈ আছে এখন অকণমান সৰুকৈ আছে আৰু বেছি ডাঙৰ নহয় আহিলে চাগে আৰু এতিয়া সেইফালে নাযায় ইফালে দে কিন্তু কালি কি হ'ল গম পোৱা নাই এই সকামলৈ গ'লে মানুহ হেৰি ভণ্টিয়ে ভাত খালে নে ভেদাইলতাই মাছে বনাইছিলোঁ তাৰ এই কাজৰখন মাছৰ কথা উলিয়াব পাৰে নাই মই গা ধুয়ে আহিছোঁ বাৰু হ'লেও অকণ পানী মাৰি ভিডিঅ' কৰিব আমাক উলিয়াবালে মই কৰিলোঁ নিজে এই যদি আৰু এইভাগে আমাৰ শিৱ মন্দিৰ ভাগ ঘৰৰ ওচৰতে বাৰু বেছি দূৰ নহয় ওচৰতে দেখা ভিডিঅ' কৰিবা নকৰা কৰিম আৰু এনেকৈয়ে আমি ঘৰলৈ আহিলোঁ বেছি ভিডিঅ' কৰি নাথাকিলোঁ আৰু এয়া এনেকৈয়ে ঘৰ পাই গ'লোহি তাত ইমান ভিডিঅ' কৰিবলৈ নহ'লে মানে মানুহৰ বহুত ভিৰ পৰিলে আৰু জল্দি মানে বন্তি লগালোঁ আৰু সেৱা ল'লোঁ আহিব লগা হ'ল সৰু পোৱালি এটাক মানে কিন্তু ভিডিঅ' নবনালে মানে সি বনাব নাজানিলেই নে কিনে নাজানো আৰু নবনালে সেইবাবে আপোনালোকক ভালকৈ ভিডিঅ' কৰিব মানে দেখাব নোৱাৰিলোঁ ইমান ভালো নাপাব চাগে আজি ভিডিঅ'টো চাই ঠিক আছে তেনেহ'লে এতিয়া মই কিবা এটা খাই লওঁগৈ মানে ভোকত থাকিব পৰা নাই আজি দিনটো ভাত খোৱা নাইতো এতিয়া কিবা এটা খাই লওঁগৈ আৰু হেল্ল' এভৰিৱান এতিয়া ভাতকণ খালোঁ খাই মেলি অলপ ৰেষ্ট লৈছোঁ অলপ পাছত ভাত বনামগৈ আৰু আজি বইল হ'ব আজি মানে একো মানে তেল দি একো নবনাওঁৱেই আজি বইল হ'ব সেয়াই আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ সকলো কুশলে থাকক তাৰে কামনাৰে আজিলৈ বিদায় মাগিছোঁ সকলোৰে পৰা